গীতালিজ কিচেন এণ্ড ব্লগৰ অন্য এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভালে আছেনে সকলো? নিশ্চয় সকলোৰে ভালে। মই ভালে আছোঁ বাৰু। তাকে খুব বেছি গৰম পৰিছে, গৰমত ধৰিব পাৰিছেনে ঘামি অৱস্থা বেয়া হৈ গৈছে। সেইফালে গালত এটা দুটা পিম্পলছ ওলাই গৈছে গৰমত। আচলতে গৰমত ঘামবিলাক লাগি থকাৰ কাৰণে হৈছে নেকি। স্কুলৰ ছামাৰ ভেকেশ্যন দিলে, সেইকাৰণে কালি পিছবেলাই মাহঁতৰ ঘৰলৈ আহিলোঁ। দেউতাও যিহেতু ৰিটায়াৰ হ'ল, ৰিটায়াৰ হোৱাৰ পিছত ঘৰলৈ অহা হোৱাই নাছিলে। দেউতাই অৰুণাচলতে চাকৰি কৰিছিলে, সেইকাৰণে আজি ভাবিলোঁ আপোনালোকক অৰুণাচলী সৰু সৰু দুটামান বস্তু যিকেইটা দেউতাই ফেয়াৰৱেলত পাইছিলে, সেই বস্তুকেইটা আপোনালোকক দেখাম বুলি ভাবিছোঁ। আহকচোন চাওক। আচলতে তেওঁলোকৰ নিয়ম অনুসৰি সৰু সৰু দুটামান বস্তু দেউতাক গিফ্ট দিছিলে, সেইকেইটা আপোনালোকক দেখুৱাবলৈ লৈছোঁ। প্ৰথমতে দেখাম অৰুণাচলত পৰাও এখন গামোচা দিছে। প্ৰথমতে এখন অসমীয়া গামোচা এখন দিছে দেউতাক। তাৰপিছত এইটোতো সকলোকে দিয়েই চাগৈ, ছাতি এটা দিছে। এখন অৰুণাচলী ট্ৰেডিশ্যনেল এখন মাফলাৰ, ধৰিব পৰা নাই, এখন লুঙি টাইপৰ বস্তু। মোৰ এটা কথাই বেছি ভাল লাগিলে, তেওঁলোকে নিজৰ কালচাৰেল বস্তুবোৰ দিয়াৰ উপৰিও যে আমাৰ অসমীয়া গামোচাখন দেউতাক দিছে, সেইটো বেছি ভাল লাগিছে। এইটো এটা অৰুণাচলী জেকেট দিছে। ক্ষমা কৰিব, নামবিলাক কি বুলি কয় মই আচলতে নাজানো। আৰু এটা জেকেট আছে, খুব মৰম লগা এইটো। এইটো খুব ভাল লাগিছে মোৰ। গোটেইকেইটা বস্তুৰ ভিতৰত এই জেকেটটো ৰিয়েলি বেছি ভাল লাগিছে। আৰু এটা বস্তু আছে, আপোনালোকক দেখাই আছোঁ বাৰু। এইডাল ধৰিব পাৰিছিলে, অৰুণাচলী মালা এডাল দিছে। এইডাল কি মালা বুলি কয় মই নাজানো নথি, কিন্তু তেওঁলোকৰ ট্ৰেডিশ্যনেলে হয় যিহেতু খুব ভাল লাগিছে দেখিবলৈ। আৰু লগতে দিছে এইটো এটা বহুত ডাঙৰ হটকেছ। 5 কেজিমান ধৰিব ইয়াত, ডাঙৰ হটকেছ। আৰু এটা দিছে হকিন্সৰ প্ৰেছাৰ কুকাৰ, 5 লিটাৰৰ হকিন্সৰ প্ৰেছাৰ কুকাৰ এটা দিছে। এইটো এটা খুব ধুনীয়া ফুল চুল তুলিবৰ কাৰণে ভাল হ'ব। আৰু কি কি কৰিব পাৰি নাজানো বাৰু, এনেকৈ জাপি পেলাই থৈ দিব পাৰি। খুব মৰম লাগিছে এইটো বস্তু। এইখিনিয়ে দেউতাৰ ফেয়াৰৱেলৰ ফটো দুকপিমান ইয়াতে আপলোড কৰি দিম, আপোনালোকে চাব পাৰিব। দেউতাৰ ৰিটায়াৰমেণ্টৰ দিনটোত মোৰ বিশেষ কাম থকাৰ বাবেহে মই আহিব নোৱাৰিলোঁ, সেইকাৰণে মনটো অকণমান দুখ এটা থাকিলে আৰু। দেউতাক আপোনালোক সকলোৱে ইমান মৰম আৰু সন্মান দিয়াৰ বাবে আমাৰ ফালৰ পৰা বান্দৰদেৱা ফৰেষ্ট অফিচৰ প্ৰতিজন সদস্যলৈকে বহুত বহুত ধন্যবাদ থাকিল। দেউতাই প্ৰায় 42 ইয়াৰ্ছমান অৰুণাচলতে চাকৰি কৰিছে। দেউতাই একদম সৰুতে চাকৰি পোৱা আছিলে, আৰু ইমান বছৰ অৰুণাচলী মানুহৰ লগতে থাকি অৰুণাচলতে চাকৰি কৰি একেটা অফিচতে বান্দৰদেৱা ডিভিজনতে দেউতাই চাকৰি কৰিলে। ফৰেষ্ট ডিপাৰ্টমেণ্টত আছিলে চাকৰি। তেওঁলোকৰ সেই নেচি, আদি, আপাতানি, খামতি সকলো সম্প্ৰদায়ৰ মানুহৰ লগত যিটো মিলা মিছা খুব ভাল লাগে দেখি। আমাৰ ঘৰলৈ তেওঁলোক আহি থাকে, তেওঁলোকৰ চব সম্প্ৰদায়ৰ মানুহ আমাৰ ঘৰলৈ আহিছে। খুবেই বেছি ভাল লাগে সেই তেওঁলোকৰ টাৰ্মছটো। তাতে দেউতাহঁতৰ অফিচতে বহুত আঁতৰৰ মানুহো আছে, কেৰেলাৰ আছে, বিহাৰৰ। খুব মৰমেৰে থাকিলে, ইমান বছৰ একেটা অফিচতে খুব মৰমৰ দোলেৰে বান্ধ খাই থাকিলে। আচলতে আমি ভাবি থাকোঁ অৰুণাচলী মানুহবিলাক খং বেছি, আচলতে তেনেকুৱা একো নহয়। অৰুণাচলী মানুহবিলাক খুব মৰমীয়াল হয়, মই সৰুৰে পৰাই দেখি আহিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ বিচাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম, তেতিয়ালৈকে ধন্যবাদ।